আসসালামু আলাইকুম, আশা কৰো সকলো ভালে আছে। বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে এটা ভিডিঅ' বহুত বেছিকে ভাইৰেল হৈ আছে অসমত। গোটেই অসমত আহমদ সাহাবৰ লগত শিখা শৰ্মাৰ হাজবেণ্ড নমাজ পঢ়ি আছে, তাৰাৱীহ নমাজ একেলগে নমাজ পঢ়ি আছে। গোটেই আচৰিত এটা দৃশ্য। কি আচৰিত, এজন হিন্দু মানুহ মুছলমানৰ মছজিদত সোমাই পেলাই তাৰাৱীহ নমাজ পঢ়ি আছে। 20 ৰাকাত তাৰাৱীহ, 1 ঘণ্টা লাগে 20 ৰাকাত তাৰাৱীহ পঢ়ি আছে। কি আচৰিত ঘটনা। তো আপোনালোকে প্লিজ ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি আমাৰ অসমত, গোটেই অসমত, ভাৰতবৰ্ষত ভাইৰেল কৰি দিয়ক। আৰু অসমত এই ভিডিঅ'টো বেছিকে ভাইৰেল হৈ আছে। তো আপোনাৰ লগত আছে আশিক এলাহি বড়ুলেণ্ডী সাহাব। তেওঁ বৈশিষ্ট্য বক্তা, অসমৰ ৱাইজ, বহুত ডাঙৰ ৱাইজ, বহুত তেওঁৰ অনুৰাগী আছে। তো তেওঁৰ পৰা মই বক্তব্য বিচাৰিম, কি মন্তব্য কৰে। তো প্লিজ আশিক এলাহি সাহাব, আপুনি আপোনাৰ মন্তব্যটো দিয়ক। হয়, ক'ব লাগিব আজি এনেকুৱা এটা দৃশ্য দেখিছোঁ, যিটো দৃশ্য দেখাৰ পিছত আজি ৰমজান মাহত আমাৰ অন্তৰখন চুই গ'ল। এনেকুৱা এটা দৃশ্য দেখিছোঁ, যিটো দৃশ্যটো আমাৰ মৃত্যুলৈকে মনত থাকিব। জামিয়ানগৰ দাৰুল হদিছ জামিয়ানগৰ মুদৰছাৰ মহতমিম হাফিজ মৌলানা মুফতি আহমদ চৌধুৰী চাহাবৰ ঘৰৰ সন্মুখত এখন মছজিদ আছে। আৰু সেইখন মছজিদত আমি এটা এনেকুৱা মৰম লগা, এনেকুৱা এটা স্নেহ লগা, এটা ভাল লগা এটা দৃশ্য দেখিছোঁ যে আমাৰ আহমদ চৌধুৰী চাহাবৰ ঘৰত আলহী হৈ আহি তেখেতে ইফতাৰ কৰিলে। ইফতাৰ কৰাৰ পিছত আৰু এটা ভাল লগা, মৰম লগা এটা দৃশ্য দেখিলোঁ যে শিখা শৰ্মাৰ হাজবেণ্ডে আমাৰ মুফতি আহমদ চৌধুৰী চাহাবৰ মছজিদত একেলগে নামাজ পঢ়া দেখা পাইছোঁ। এনেকুৱা লাগিছে যে আমাৰ আচলতে বহুতে হিন্দু মুছলিম বুলি এটা ৰাজনীতি কৰে। ভাৰতৰ বিভিন্ন ঠাইত হিন্দু মুছলিম থাকিব পাৰে, ভাৰতৰ বিভিন্ন ঠাইত হিন্দু মুছলিম হ'ব পাৰে, কিন্তু আমাৰ শিখা শৰ্মাই এনেকুৱা এটা মৰম লগা দৃশ্য দেখুৱাইছে তেখেতে যে আচলতে আমাৰ অসমত কিন্তু হিন্দু মুছলিম নাই, হিন্দু মুছলিম নথকা এটা দৃশ্য দেখুৱাইছে। আমাৰ অন্তৰখন চুই গৈছে, এনেকুৱা মৰম লাগিছে, এনেকুৱা ভাল লাগিছে। শিখা শৰ্মাই আমাৰ অসমৰ কাৰণে এটা ভাল মেছেজ দিছে যে ভাৰতৰ বিভিন্ন ঠাইত হিন্দু মুছলিম থাকিব পাৰে। তেখেতে এনেকুৱা এটা মেছেজ দিছে যিটো য়াদগাৰ এটা মেছেজ থাকিব আমাৰ বহুদিনলৈকে, মৃত্যুলৈকে এই দৃশ্যটো ভাল লাগিব। আৰু এই শিখা শৰ্মাৰ এই মেছেজটো পোৱাৰ লগে লগে মোৰ এটা কবিতা, অসমীয়া ভাষাত এটা কবিতা মনত পৰি গ'ল, নগ'লেও নহ'ব এনেকুৱা অৱস্থা মোৰ হৈ গ'ল। সেই কবিতাটো শুনাবলৈ মই যত্ন কৰিম। কবিতাটো হৈছে: হিন্দু আৰু মুছলমান একে আল্লাহৰ পৰমান, মোৰ মনতে কেটি ভাব আল্লাহ, মোৰ মনতে কেটি ভাব। সেইকাৰণে মই মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা মুফতি আহমদ চৌধুৰী চাহাবক ধন্যবাদ, মুবাৰকবাদ। আৰু লগতে আমাৰ শিখা শৰ্মা, সন্মানীয় শিখা শৰ্মা আৰু তেখেতৰ হাজবেণ্ডে অসমৰ কাৰণে ভাল এটা মেছেজ আৰু এটা দৃশ্য দেখুৱাবৰ কাৰণে আমি আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী ৰাইজসকলৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিম, এনেকুৱা মেছেজ আমাৰ অসমত আহিব লাগে, এনেকুৱা মেছেজ দেখুৱাব লাগে যেনেকুৱা মুফতি আহমদ চৌধুৰী চাহাবে আৰু আমাৰ শিখা শৰ্মা আৰু তেখেতৰ হাজবেণ্ডে দেখুৱাই গুচি গৈছে। এনেকুৱা মেছেজ আমি সকলোৱে দেখুৱাব লাগে। আৰু এই মেছেজটো পোৱাৰ পিছত আমি সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব লাগিব। আৰু মই সকলো ৰাইজৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিম, এই ভাল লগা, মৰম লগা, স্নেহ লগা দৃশ্যটো আপোনালোকে সকলোৱে বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু বেছিকৈ ফ'ল'